গুড মৰ্ণিং বন্ধু। নতুন এটা ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। নগৰ মহামৃত্যুঞ্জয় মন্দিৰত গৈ বাবাৰ আশীৰ্বাদ লৈ অলপ গা চা ধুই ল'ম, তাৰপিছত লগ পাই আছোঁ। এতিয়া মই ৰেডি আৰু লগৰকেইটাক ৱেইটিং কৰি আছোঁ। ইভাগে 6টা বাজি গ'ল, গাড়ীত আহি পালা। বন্ধুসকল দেখা হৈছে কিবা এটা জেগা পাইছোঁ, জেগাটোৰ নাম নাজানো, কিন্তু ইয়াত কিবা কাৰোবাৰ চাহ তাহ খাই ল'ব। অলপমান ৰেষ্ট কৰি আছোঁ। মন্দিৰত যাবি কি মৰম লগা মেকুৰী বে। চাহ পানী খাওঁ হ'ল, যাব লাগে। বেছি নাই, 30 কিলোমিটাৰ আছে আৰু অলপ। তো গাইছ গাড়ীৰ পৰা নামি দিলোঁ আৰু ইয়াত চাকি বন্তি কিবা লওঁ। এটা হৈছে ভিতৰত যাই আছোঁ চাৰি। তো গাইছ চাকি বন্তি লৈ ল'লোঁ, এতিয়া গৈ আছোঁ মন্দিৰ। এইটোৱে নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ। উচ্চতা কিমান জানেনে? 126 ফুট ওখ হয়। কাপোৰখন পৰি তো বন্ধুসকল এইটোৱে মন্দিৰ, বহুত ডাঙৰ হয়। ওচৰত গ'লে গম পায় বহুত বেছি ডাঙৰ হয়। এইটো কি ধুনীয়া লাগিছে। মন্দিৰে চাওক না ইমান ডাঙৰ। ভিতৰ ভাগ দেখুৱাই আছোঁ। মন্দিৰৰ ভিতৰ ভাগ কি বনাইছে বে। তো চাকি তাকি জ্বলাই আহিলোঁ, ভিতৰত গৈ আশীৰ্বাদ চাকিবাদ লৈ আহিলোঁ। এতিয়া ফুৰিব লাগে। তো ইয়াতে চাকি বন্তি জ্বলোৱা হৈ গ'ল, আশীৰ্বাদ লোৱা হ'ল। এতিয়া যাব লাগে। এতিয়া ক'ত যাবি আৰু? এতিয়া যাম শংকৰদেৱ সত্ৰ। চাই থাকক, যাই আছোঁ। এইবোৰ চব বড়ো ধান। তো আমাৰ সেইফালে আৰু মাৰানে মাৰা শেষ। তো বৰদোৱা নগাঁও সত্ৰ পালোঁ, এতিয়া ভিতৰত যাই আছোঁ। চাই থাকক এইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ থানৰ গেট, মেইন গেট। তো এইটোৱে নামঘৰ। ভিতৰত সোমাবলৈ হ'লে জাতীয় পোচাক, তাত ধুতি চোলা পিন্ধি সোমাব পাৰিব, এনে সোমাব নোৱাৰে। বাহিৰৰ পৰা দেখালোঁ, ভিতৰত যাব নোৱাৰে কাৰণ মই ধুতি চোলা পিন্ধি অহা নাই। শংকৰদেৱৰ কৰমজোৰ ক'ত বা আছে বিচাৰি আছোঁ, বিচাৰি পোৱা নাই। থাপনা এখন। এই পুখুৰীটোত মাছৰ খোৱা খাদ্য দিলে মাছবোৰ একদম কাষত আহে। চাই থাকক, দেখুৱাই আছোঁ।
পুখুৰীটো বহুত দোৱা আছে গম পাইছে না মাছ ক'ত মাছ দেখা পোৱা নাই এইফালে আছে চাগে এইফালে চাওক মাছবোৰ কিমান ওচৰত আহি আছে হাতেদি লাৰিব পাৰি আৰু কিবা বন দি আছে খোৱা বস্তু বহুত ওচৰত আহি গৈছে अरे भाई मास ना भाई कमन कट দেখা নাছিলোঁ এনেকৈ ভাই মাছ দেখিছোঁ খাওঁ কিন্তু এনেকৈ দেখা নাছিলোঁ হিষ্টৰী কি কোৱাটাৰ শংকৰদেৱে পানী খাইছিল নাই ইয়াতে সমাপ্ত কৰিলোঁ এতিয়া বাই বাই দিয়ক হ'ব দিয়ক নেক্সট ভিডিঅ' কেতিয়া আহে নাজানো আৰু নাহিবও পাৰে